हेलो एवरीवन की खबर आपनालोকৰ आशा कৰো आपनालोকৰ खबर निश्चय ভাল আজি মই आपनालोকৰ ওচৰলৈ অন্য এটা ভিডিও লৈ আহিছো মই মাস্ক কেনেকৈ চিলাও তাৰ ভিডিও এটি লৈ আহিছো এয়া মই ব্লেক কালাৰৰ আধা মিটাৰ কাপোৰ লৈ লৈছো তাৰ পিছত এতিয়া মই বহলটো লৈ লৈছো 26 সেন্টিমিটাৰ আৰু দীঘলটো মই লৈছো 16 সেন্টিমিটাৰ তাৰ পিছত মই ধুনিয়াকে এই জোখমতে এনেকে মই কাটি লম চাই থাকক এয়া মোৰ কাটা হৈ গল কাপোৰখন এনেকে মই যেনেকে ভাঁজ কৰিছো আপোনালোকেও ভাঁজ কৰিব তেনেকে দু ভাঁজ কৰিব লাগে তাৰ পিছত এনেকে মই আকৌ জুখি লম এতিয়া মই 4 সেন্টিমিটাৰ লম 4 সেন্টিমিটাৰ নহলে 3.5 লব পাৰে আৰু তল ফালে মই আকৌ লম 3 সেন্টিমিটাৰ নহতুবা 2.5 লব পাৰে আপোনালোকৰ কথা হেতু কিমান বহল কৰিব কিমান ৰিলয় আপোনালোকৰ কথা আৰু হেতু এয়া মই ধুনিয়াকে প্লেটখন লৈ লৈছো প্লেটখন এই কাৰণে লৈছো ৰাউণ্ডটো তেতিয়াহে ভাল হ'ব হাতেৰে দিয়াতকে প্লেটখন দিলে সুবিধা হয় এনেকে মই দি দিছো এতিয়া মই ধুনিয়াকে কেচিখন লৈছো কাটি দিম এতিয়া একফালে মোৰ কাটা হৈ গল কাপোৰখন এতিয়া ঠিক তেনেকে আৰু মই দুখন কাপোৰ তেনেকে মই কাটি লৈছো সেই জোখমতে ব্লেক কালাৰৰ কাপোৰ মই তিনিখন মাস্ক বনাম এয়া মই প্ৰিন্টেড কাপোৰ লৈছো একেখন ঠিক একে জোখমতে লৈছো মই তেনেকে মই কাটি গৈ থাকিম আৰু এই প্ৰিন্টেড মাস্ক মই 5খন কাটি লম এয়া একখন মোৰ কাটা হৈ গল এতিয়া আহক মেচিনত কেনেকৈ চিলাও মাস্ক কিখন তাকে দেখাও এয়া কাটা মাস্ক কিখন মই ধুনিয়াকে লৈ আহিলো আহি এতিয়া মেচিনত বহিলো খুটাখিনি ভৰাই ললো একে কালাৰৰ খুটা ভৰাই লৈছো এতিয়া মই ধুনিয়াকে এই ৰাউণ্ড খিনিত মই চিলাই কৰি দিম আৰু মনত ৰাখিব এইটো ডাবল চিলাই দি দিব কাৰণ সিঙ্গেল চিলাইত মানে আপোনালোকৰ মাস্কখন সিলাইটো খুলি যোৱাৰ চান্সটো থাকে সেইভাবে ডাবল সিলাই লৈ লব তেতিয়া মজবুত হ'ব এনেকে মই লৈ ললো আৰু এখন লম যেহেতু ডাবল কাপোৰ হ'ব এনেকে ঠিক তেনেকে মই ডাবল কৰি সিলাই লম এইখন মই এতিয়া এনেকে মাজৰখিনি অলপ কাটি দিব এতিয়া মই দুইখন জইন লগাই দিম যিটো ভাল সাইড হেতু ভিতৰ ফালে ৰাখি থব তেতিয়াহে আমি যেতিয়া উল্টাই দিম সিলোৱা হোৱাৰ পিছত তেতিয়াহে ভাল সাইডটো আহিব এনেকে লৈ লৈছো মই আকৌ সাইডটো সিলাই লম দুফালে দুটা সাইড এনেকেই মই সিলাই গৈ থাকিম মোৰ ডাবল সিলাই কৰা হৈ গল তাৰ পিছত এনেকে আকৌ অলপ কাটি দিব এতিয়া আমি আকৌ কাপোৰখন উল্টাই দিম যেটো ভাল সাইড ভিতৰ ফালে আছিল হেতু উল্টাই এনেকে লৈ লম তাৰ পিছত এতিয়া কাপোৰখন অলপ ঠিক কৰি লব আৰু ষ্ট্ৰিও কৰি লব পাৰে তেতিয়া ভাল হয় আৰু মই ষ্ট্ৰি নকৰিলো তেনেকে আকৌ কাপোৰ অলপ
ভিতৰ ফালে সোমাই লৈ তাৰ পিছত এনেকৈ আকৌ মই মাছৰ লবৰ কিনিব পাই সেই লবৰ মই আনিছোঁ মিটাৰ 5 টকা তেনেকৈ মই 2-3 মিটাৰমান সেনেকৈ আনি লৈছোঁ মাস্ক চিলাবলৈ এনেকৈ মই জোখমতে আপোনালোকৰ কিমানখিনি লবৰডাল কিমান জোখত লাগে তেনেকৈ আপোনালোকে কাটি ল'ব পাৰে মই মোৰ জোখত কাটি লৈছোঁ এনেকৈ মই লবৰকেইডাল ভৰাই দিছোঁ দি এতিয়া মই ধুনীয়াকৈ তাৰ ওপৰত চিলাই কৰি দিম লবৰডাল যেন ওলাই নোযোৱাকৈ মই ধুনীয়াকৈ চিলাই কৰি দিম সেইফালে যেনেকৈ মই চিলাই লৈছিলোঁ লবৰডাল সোমাই এইফালেও মই তেনেকৈ চিলাই কৰি লৈছোঁ লকডাউনৰ সময়ত মই এনেকুৱা মাস্ক বহুত চিলালোঁ তেনেকৈ আৰু মাজতে 1 বছৰ 2 বছৰমান মই চিলোৱা হোৱা নাছিল সেইবাবে মই পাহৰি গৈছিলোঁ অলপ তাৰপিছত আকৌ মনত কৰি কৰি আকৌ চিলাবলৈ ষ্টাৰ্ট কৰিছোঁ এয়া কেনেকুৱা হৈছে জনাবচোন দেই ব্লেক কালাৰৰো মই চিলাইছোঁ এয়া ব্লেক কালাৰ লৈছোঁ আৰু লবৰ কম হোৱাৰ বাবে মই আকৌ কাপোৰ মই চিলাই লৈ তেনেকৈ বনাই দিছোঁ লবৰ কৰি বনাই দিছোঁ এনেকৈ কেনেকুৱা হৈছে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব আৰু এনেকৈ আপোনালোকেও মাস্ক বনাই ল'ব পাৰিব এনেকৈ মই পিন্ধিও দেখাই দিছোঁ আপোনালোকক কেনেকুৱা হৈছে বা আপোনালোকে এনেকৈ বনাই চাব পাৰে ঘৰতে বজাৰৰ মাস্কবিলাক কিনাতকৈ ঘৰতে ধুনীয়াকৈ কাপোৰবিলাক আনি তেনেকৈ আপোনালোকে বনাই ল'ব পাৰে এয়া কেইখন হৈ গ'ল আৰু আজি যিহেতু কাতি বিহু আপোনালোক সকলোলৈ কাতি বিহুৰ শুভেচ্ছা জনালোঁ মই আৰু আমাৰ ঘৰতো তেনেকৈ চাকি বন্তি দিছে প্ৰসাদ আগবঢ়াই দিছে অলপ তাকে আপোনালোকক ভাবিলোঁ অলপ দেখাই দিওঁ এয়া তুলসী ৰুইছে তেনেকৈ টাবত তুলসী ৰুইছে এনেকৈ চাকি বন্তি জ্বলাইছে আজিৰ ভিডিঅ'টি মই এইখিনিতে সামৰণি মাৰিলোঁ আৰু আজিৰ ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব দেই আৰু সকলোৱে এবাৰ ট্ৰাই কৰি চাব কেনেকৈ মাস্ক বনাই আজিৰ ভিডিঅ'টি এইখিনিতে সামৰণি মাৰিলোঁ বাই বাই